মলত যাব ওলাইছে এই চাওক আৰু খন্তেক পিছতে মানে গাড়ীখন আহি পাব সেয়ে আপোনালোকে ভিডিঅ'টো চাই থাকিব ল'ৰাজনে গ'ল আজি দুপৰীয়া মই টেঙাই দি কচুৰ পাত বনাম এই চাওক সৰু সৰু কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাবচোন চ' গাইজ আমি এতিয়া ৰেলগেট বজাৰত যাব ওলাইছোঁ অলপমান বজাৰ কৰিম আৰু এখন কাষতে মানে চাপ্ৰাকাটাৰ কাষতে এখন মানে পাহাৰ আছে সেই পাহাৰখনৰ কাষত যাম মানে এতিয়া আমি যাওঁ চাওক ৰেলগেট বজাৰলৈ আহি পালোঁ আৰু এতিয়া আগফালে যাওঁ অলপমান পাহাৰৰ কাষত তাৰপিছত বজাৰ কৰি ঘৰলৈ গুচি যাওঁ চাওক মই ৰেলগেট বজাৰত আহি পালোঁ এইখন ৰেলগেট বজাৰ আৰু বজাৰটো পিছত কৰিম মই এই চাওক আৰু এতিয়া মই ৰমেশ ভাইটিৰ দোকানৰ সন্মুখত আছোঁ এই চাওক দেখিবলৈ পাইছে মই চাপ্ৰাকাটাৰ যিখন পাহাৰ আছে তাৰ কাষলৈ যাওঁ আৰু ইফালেদি যাব লাগিব আৰু ইটো ৰাস্তা দিয়ে পপুৰাঘাট যাব পাৰে আৰু সিফালেদিয়ে আমি যাই আছোঁ এতিয়া এই চাওক সন্মুখত দেখিবলৈ পাইছে ম'মৰ দোকান গৰম গৰম ম'ম' পায় ইয়াতে চাওমিন পায় আৰু সৌখন বজাৰ ভিতৰৰ ফালে এতিয়া তাৰ পৰা আহি যাম দেখিবলৈ পাইছে দোকান চাওক সেইখন হৈছে ফ্লাইঅভাৰ ৰেলগেটৰ চাওক আৰু কি ধুনীয়া কাষত আছে পাহাৰ আৰু আমি এতিয়া এইফালেদি আগবাঢ়ি আছোঁ যিফালেদি নেকি পপুৰাগাঁও যায় সেইটো ৰাস্তাত আছোঁ এখন দেখিবলৈ পাইছে ৰেলগেটৰ খেলপথাৰ আৰু ইয়াতে দুৰ্গা পূজা হয় পামে আৰু অলপমান বাকী আছে বেছি দূৰ নালাগে পালোঁহি আৰু কাষ চাপিছোঁ এয়া আপোনালোকে ইয়াতে দুটা ৰাস্তা দেখিবলৈ পাইছে এইটো ৰাস্তাইদি যাব পাৰে আমাৰ পপুৰাগাঁৱত আৰু জোনাকীবাৰী লগতে টেংনামাৰীতে যাব পাৰে আৰু এইটো যিটো ৰাস্তা দেখিবলৈ পাইছে চাপ্ৰাকাটা ষ্টেচনলৈ যাব পাৰে এই চাওক এতিয়া চাওক মই এইটো ৰাস্তাত যাওঁ পাহাৰখনৰ কাষত আৰু এইটো ৰাস্তা দি ষ্টেচনত যাব পাৰে সেয়েহে আপোনালোকক দেখুৱাইছোঁ মানে এইটো আগতে নাছিল এতিয়া নতুনকৈ ধুনীয়া হৈছে চাওক এইটো চাওক ৰেলগেট এইফালেদি ট্ৰেইন যায় আৰু পাহাৰখন কাষতে আছে এতিয়া মই পাহাৰৰ কাষলৈ যাওঁ এইটো চাওক কি ধুনীয়া ৰাস্তা ষ্টেচনত যোৱা আগতে এইটো নাছিল এবাৰ মই আহিছিলোঁ তেতিয়া মানে এনেকুৱা ৰাস্তাটো ইমান ধুনীয়া নাছিল এতিয়া মানে প্লাষ্টাৰ হৈছে বহুতখিনি ভাল লগা হৈছে এতিয়া পাহাৰৰ কাষত আহিয়ে মানে বহুতখিনি ভাল লাগে পাহাৰ বুলি ক'লে এই চাওক আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় কাষতে হয় অলপমান আহিব লাগে সেয়ে আজি আহিছোঁ ভণ্টি আৰু ময়ে পপুৰাঘাট যাই আছে এইটো ৰাস্তা মই আপোনালোকক অলপ আগত দেখুৱাই দিছিলোঁ ভাল লাগি আছে আৰু কাষত আছে বহুত ডাঙৰ পথাৰ আহি আছে ষ্টেচনৰ পৰা ইফালেদি চাওক পাহাৰৰ কাষ চাপিছোঁ এই চাওক মই ইতিমধ্যে আহি পালোঁ পাহাৰৰ কাষলৈ এই চাওক কি ধুনীয়া পাহাৰ যিটো ৰেলগেটৰ পাহাৰ বুলি কওঁ আমি সকলোৱে গম পায় পথাৰ পাহাৰৰ সন্মুখত এইখন চাওক পাহাৰ এতিয়া পালোঁ একদম কাষৰ পৰা দেখুৱাই আছোঁ আপোনালোকক চাওক এতিয়া মই ৰেল লাইন পাৰ হৈ পাহাৰৰ কাষত যাওঁ এই চাওক আগত গ'লে চাপ্ৰাকাটা ষ্টেচনটো পায়ে বেছি দূৰ নহয় ইয়াৰ পৰা এইটো মানে আৰু নতুনকৈ কিবা এটা হ'ব বিশেষ নাজানো তথাপিতো দেখুৱাই দিছোঁ লগতে কৈছোঁ এইখন পাহাৰ কাষৰ পৰা দেখুৱাই দিছোঁ চাওক একদম এইটো ৰেল লাইনটো কেনেকৈ দৰে পাৰ হৈ আহিছোঁ চাওক আহিব নালাগিছিল তথাপিতো মানে আহিছোঁ মনটোৱে নামানে কাষৰ পৰা দেখুৱাবলৈ ইচ্ছা হৈছে সেইকাৰণে এইখনে আছিল আমাৰ ৰেলগেটৰ পাহাৰ আৰু অলপমান আগত গ'লে নেশ্যনেল হাইৱে ৰোডটো পায় মানে দেখা পাইছে অলপ অলপ দূৰৰ পৰা এই চাওক আমি আহি পাইছোঁ পাহাৰখন আপোনালোকক দেখুৱাই দিলোঁ আমাৰ ৰেলগেটৰ পাহাৰখন পুৰা কাষত আহিছোঁ ভাল লাগিল আহি আপোনালোকে যদি আহিব ইচ্ছা কৰে আহিব পাৰে চাব আমাৰ ৰেলগেটৰ পাহাৰখন
আজি পাহাৰখনত আহি ভণ্টিয়ে হাঁহি আছে, এই চাওক লাজ কৰি আছে, সি লাজ কৰে। ষ্টেচনটো অলপমান আগত যাব লাগিব চাপৰাকাটাৰ, আৰু গাঁওখন দেখিবলৈ পাইছে, পপুৰা গাঁওখন দেখা পায় অলপ অলপ, পথাৰখনৰ কাষেদি দেখা পায়, সেইখন চাওক। আৰু ষ্টেচনৰ তাতে নাযাওঁ আজি, যিহেতু আমি আহিছোঁ পাহাৰ চাবলৈ। পাহাৰ চাই তাৰপিছত বজাৰ কৰি ঘৰলৈ গুচি যাম। এইখন পাহাৰ ইফালেদিও দেখুৱাই দিছোঁ চাওক। আৰু এইটো ৰাস্তা ইফালেদি হৈ মানে পাব্লিকৰ বহুতখিনি সুবিধা হৈছে, এতিয়া ভাল লাগিছে। আমি পাহাৰৰ পৰা যাই আছোঁ, এতিয়া বজাৰ অলপমান কৰিম, তাৰপিছত ঘৰলৈ যাম। এই চাওক এতিয়া বজাৰত সোমাইছোঁ, এতিয়া বজাৰ কৰোঁ অলপমান, শাক চবজি লওঁ। এতিয়া মই আছোঁ ৰেলগেটৰ চবজি বজাৰত, চাওক। এইখনে হৈছে ৰেলগেটৰ বজাৰ। এতিয়া মই বস্তু লওঁ, তাৰপিছত ঘৰলৈ গুচি যাওঁ। চাওক, ভিডিঅ'টো আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। পুনৰ লগ পাম মোৰ আন এটা নতুন ভিডিঅ' লৈ। গুড নাইট।